আমি প্ৰথমেই ঢোলৰ যিকেইটা স্বৰ আছে আমি সেই স্বৰকেইটা শিকি লওঁ। ডাও, দাস, ঘেন, খিত আৰু ধিন সেইকেইটা প্ৰথম আমি এটা এটাকৈ শিকিব লাগিব। তাৰপিছত সেইকেইটা প্ৰতিটো চাপৰত আমি বজাওঁতে ডাও, দাস, ঘেন, খিত এইবিলাক চব প্ৰতিটো চাপৰতে সোমাই থাকিব। আমি এতিয়া প্ৰথমতে ডাওটো বজাওঁ। ডাওটো বজাওঁতে আমি আঙুলিকেইটা এনেকৈ মেলি পেলাই তালিখনত পেলাই দিব লাগিব। ডাও বুলি কওঁতে এনেকৈ আঙুলি মেলি পেলাই আমি যদি ডাও ডাও কওঁ, এতিয়া আমি ঘিনটো কেনেকৈ বজাম? ঘিনটো আমি ঢোলৰ মাৰিডালে আমাৰ যিটো কোবনি চাইড থাকে এইখিনিত খোলাকৈ, আমি মুঠি মাৰি হাত ল'ব নালাগে, আমি এনেকৈ অলপ খোলাকৈ, আৰু ইয়াত খোলাকৈ যেতিয়া আমি কোবনিখনত বজাম আমি একদম ধুনীয়াকৈ এনেকৈ ঘিন বুলি পেলাব লাগিব। এতিয়া আমি ঘিন বজাম। ঘিনটো বজাওঁতে সদায় খোলাকৈ পেলাব লাগে। এইটো ঘেন, 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 ঘেন। এতিয়া আমি খিতটো কেনেকৈ বজাম? খিতটো বজাওঁতে আমি ঢোলৰ মাৰিডাল এনেকৈ মুঠি মাৰি ধৰিম। ইয়াক আমি চেপি ধৰি কোবাখনত আমি এনেকৈ লাহেকৈ বন্ধ কৰি দিম। ইয়াত এইটো এতিয়া দাসটো কেনেকৈ বজাম? দাস বা দাস আমি তেতিয়া কি কৰিম, আঙুলিকেইটা চপাই পেলাই তালিখনত আমি এইটো চপৰটো পেলাম। দাস বুলি ক'লে আমি চপাই দিম। এইটো দাস, মাতটো বন্ধ কৰি এনেকৈ পেলাই দিম। এইটো দাস হ'ল। এতিয়া ধিনটো কেনেকৈ বজাম? ধিনটো আমি এই যিটো হাতৰ আমাৰ পৰ্চনটো থাকে এইখিনিত আমি এই তালিখনত এই পৰ্চনটো পেলাম, আঙুলিকেইটা ইয়াত নলগাওঁ। আমি ধিন বুলি কওঁতে এতিয়া ধিন, হাতটো আঁতৰাই দিব লাগে যাতে তালিখনত লাগি নাথাকে। আঙুলিকেইটা চপাই এনেকৈ ধিন, ধিন, ধিন। এতিয়া যদি আমি দুবাৰ বজাওঁ তেতিয়া আমাৰ কি হ'ব? ডাও ডাও ধিন ধিন যদি বজাওঁ কেনেকৈ বজাব লাগিব?